ডান্স তো এ বইয়া ওই আসো তো দেখেন হই দাদা কত যায় আজি এতিয়া বৰ্তমান ঘৰলৈ গৈ আছো ভাইটি ঘৰলৈ গৈ আছে ন বঢ়িয়া বঢ়িয়া লগ পাই আছো আনিনিত আছো আনিনিত আছিলো সবাই ভালকৈ কাম কৰিলো ইণ্ডিয়ান আৰ্মিৰ লগত ঠিক আছে আমি ঘৰলৈ যাত্ৰা কৰিছো বঢ়িয়া বঢ়িয়া হয় আমাৰ শোভাযাত্ৰা কামনা হয় চব আজি ঘৰত ক'ত গৈ আছে আজি গৈ আছো ৰয়িং পুৰা কি বুলি কয় এইটো কোন জেগাত বোলে জেগাটো ঘৰটো জেগাটো কোন চিলাপথাৰ বঢ়িয়া বঢ়িয়া লগ পাই আছো আৰু হেল্ল' গুড মৰ্ণিং নমস্কাৰ সকলোকে তপন বৰা ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ বৰ্তমান মই আছোঁ গম পাইছে আগৰ ভিডিঅ'টো যোনে চাইছে তেখেতসকলে গম পাইছে মই বৰ্তমান আছোঁ আনিনিত আৰ্মি কেম্পত কিন্তু আজি আমাৰ ঘৰলৈ যাত্ৰা আজি আমাৰ কাম ফিনিছ মানে আজি আমি ঘৰলৈ গৈ আছোঁ আজি সকলোবোৰ দৃশ্য দেখা যাম আনিনিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ পৰা আপোনালোকে চাই থাকক আৰু ল'ৰাবোৰ দেখিছেই মই বৰ্তমান কেম্পৰ পৰা ওলালোঁ এতিয়া গাড়ীবোৰ আহি আছে গাড়ীৰ কাৰণে ৱেইট কৰি আছোঁ এতিয়া আমি যাম ঘৰলৈ মানে অসম আপোনালোকে চাই থাকক ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে এতিয়া এক পাৰ্টি গ'ল সেইফালে এটা এক পাৰ্টি এতিয়া আৰু ল'ৰাবোৰ গোটেইবোৰ ৰখি আছে ইয়াত এতিয়া আমি মানে গোটেইবোৰ এতিয়া আমি মানে ঘৰলৈ যাম গোটেইবোৰ গাড়ীবোৰ ধুনীয়াকৈ ৰখি আছে আমাৰ গাড়ীটো অহা নাই আহিব আৰু আপোনালোকক সকলোবোৰ দেখাই যাম ডান্সটো দাদা ভাই পুনৰ লগ পাম আপোনাৰ ঘৰটো কোন জেগাত মোৰ ঘৰ শদিয়াত তিনিচুকীয়া ডিষ্ট্ৰিক্ট পদুমপুখুৰী গাঁৱত পদুমপুখুৰী হয় আমি সকলোৱে হেপী জাৰ্ণি এইজন আমাৰ লগৰীয়া মহন্ত পৰা ঘূৰাই আমাৰ এই গোটেই লগৰীয়াখিনি আছোঁ গোটেইবোৰ আমি চিলাপথাৰ পাৰ্টি মিচিং ল'ৰা বাকীবোৰ পূৰা লুটিং চলি আছে ল'ৰাবোৰ পাৰ্টনাৰ যাবা হা ব্যস্ত পুনৰ লগ পাম ৰূপম পুনৰ লগ পাম ঠিক আছে বাকী পাৰ্টনাৰ ঠিক আছে বিদায় ঠিক আছে বিদায় বঢ়িয়া আকৌ লগ পাম আৰু লগ পাম পুনৰ ঠিক আছে অ'কে মানে আজি আমাৰ মানে ঘৰলৈ যোৱা দিন মানে পতাৰ খতম হৈ গ'ল ফিনিছ হৈ গ'ল প্ৰায় 3 মাহ আমি ডিচেম্বৰত আহিছিলোঁ আৰু প্ৰায় মই 2 মাহ দিন ইউটিউবত ভিডিঅ' ঢালিব পৰা নাছিলোঁ কাৰণ মানে ইয়াত নেটৱৰ্ক নাপায় কোনো মানে ব্যৱস্থা নাই মানে পুৰা পাহাৰৰ ওপৰতো আনিনিত আছোঁ সেইটো কাৰণে ঘৰত গৈ মানে ভিডিঅ'বোৰ ঢালিম আপোনালোকে পাব ভিডিঅ'বোৰ আৰু আশা কৰোঁ যেন আগৰবোৰ যেনেদৰে ভিডিঅ' চাইছে আপোনালোকে সকলোৱে ভিডিঅ'বোৰ চাই যেন যাবি হা ভালকৈ মই বেলেগ ইখনত দেই ফাইনেলি আগে আমাৰ গাড়ী আমাৰ গাড়ীটো সেইটো এইফালে আমাৰ দাদাকেইজন যাব দাদাকেইজন চলো হেল্ল' গাইজ ফাইনেলি আমাৰ গাড়ী এতিয়া যাত্ৰা আৰম্ভ হৈ গ'ল দাদা কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে আজি যে আমি ইমান দিনৰ ঘৰলৈ গৈ আছোঁ হয় বহুত দিনৰ মূৰত আমি 4জন গৈ আছোঁ সেইফালে লোকেল হয় বাকী আমাৰ ল'ৰাটোক আগত মানে কেৱল গাড়ীত কি গ'লোঁ চাই থাকক মজা প্লেচবোৰ দেখাই যাম ফাইনেলি পালোহি আনিনি টাউনত এতিয়া আমি ঘৰলৈ যাব ওলাই আছোঁ বৰ্তমান কেম্পৰ পৰা আহিলোঁ এতিয়া গোটেই ল'ৰাবোৰ গাড়ীত বহি আছে আমাৰ গাড়ীত জাৰ্ণি আছে বাকী টিকেট কৰি ল'লোঁ এডভান্স দি ল'লোঁ পইচা এতিয়া আমি যাব লাগে আপোনালোকে চাই থাকক মায়ে দিয়া সৌন্দৰ্য বৰফে ভৰা সকলোবোৰ দেখাই যাম আপোনালোকে চাই থাকক যদি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ পালোহি এতিয়া আমি প্ৰায় আনিনিৰ পৰা 5 কিলোমিটাৰ আগত পালোহি আনিনিৰ পৰা 5 কিলোমিটাৰ এতিয়া তাত যাব কথা দেই আমি নাজানো ক'ত পালোহি চাওক কিমান ধুনীয়া জেগা আনিনিত বৰ্তমান আছোঁ গৈ আছোঁ ঘৰলৈ চলো ৰেডি ন ৰেডি নাপাই দিয়ক হেল্ল' গাইজ হাউ আৰ ইউ একদম লাপক ফুককে বান্দৰটোৰ নিচিনা হেল্ল' গাইজ বৰ্তমান গৈ আছোঁ গাড়ীত পূৰা মানে মাথাটো পূৰা ঘূৰাই আছে আৰু পূৰা চক্কৰ আহি গৈছে ৰাস্তা তেৰা বেকা আছে তাকে এনাৰ্জি ড্ৰিংক এটা লৈ ল'লোঁ খাই আছোঁ বৰ্তমান
গাইজ পুৰা হালত বেয়া আজি মানে এতিয়া আহি আছোঁ জাষ্ট মানে ৰখিলোঁ ইয়াত ভাত পানী খাবৰ কাৰণে গাড়ীটো ইয়াত ষ্টপ কৰিলে মানে পুৰা বমি কৰি আহিলোঁ মানে কি হ'ল এনাৰ্জি ড্ৰিংক এটা খাই দিলোঁ এনাৰ্জি ড্ৰিংকটো খাই দিয়াৰ ফলত মানে পুৰা মানে পেটৰ পৰা যি চব ওলাই আহিলে দুবাৰ বমি কৰিছোঁ আপোনালোকে যদি পাহাৰ এলেকাত আহে আনিনি বা হাইলং ছাইডত যায় তেতিয়াহ'লে আপোনালোকে টেবলেট লৈ থ'ব বমিৰ টেবলেট মাথাৰ কামনি ভাত খালে হজম হ'ল নাই হজম হৈছেগৈ লাহে লাহে হৈছেগৈ ন এবাৰ ডিজেল খায় নে পেট্ৰল দাদা আপুনিতো ভাত খালে খালোঁ এতিয়া উল্টি আহিব নেকি মোৰ নিচিনা এতিয়া অহা নাই নাই ন আপোনাৰ মাথাটো অলপ গধুৰ লাগি আছে মোৰ কিন্তু পূৰা উল্টি হৈ গ'ল এতিয়া গৈ আছোঁ মায়'ডিয়াছ পাই যাম এতিয়া বেছি টাইম নাই আপোনালোকৰ মায়'ডিয়া বৰফ চৰফবোৰ দেখাম যদি পাৰোঁ ৰখিম যিমান পাৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে ফাইনেলি আমাৰ যোৱা টাইম হৈ গ'ল বৰ্তমান ভাত পানী খালে আৰু মই খোৱা নাই বৰ্তমান গাড়ীত উঠোঁ আৰু মাইক এতিয়া আমি গৈ থাকোঁ সৌন্দৰ্যবোৰ দেখাই যাম মজা মজাকৈ হেল্ল' গাইজ ফাইনেলি পালোহি মায়'ডিয়া বৰ্তমান মায়'ডিয়াত সোমাইছোঁ আৰু পূৰা বৰফে আৱৰা চাওক পালোহি বৰ্তমান মায়'ডিয়া পাছ বৰফ 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 মাই গড ৱাও দাদা বৰফ আহক আহক কেতিয়া আহিলি দাদি কেতিয়া আহিলি হেল্ল' গাইজ ফাইনেলি পালোহি মায়'ডিয়া পাছ মায়'ডিয়াত পালোহি বৰ্তমান চাওক ইমান বৰফে ভৰপূৰ পূৰা এইফালে চাওক পাহাৰখন ইমান ধুনীয়া মনোমোহা পৰিৱেশ ইয়াতে আমি এতিয়া চেল্ফি টেল্ফি মাৰিম মজাকৈ চাওক বৰফ পুৰা বৰফে আপুনি মায়'ডিয়াত আহে পইচা খৰচ কৰি পুৰা মানে বৰফ চাবলৈ আমি ইয়াত ফ্ৰীকৈ চাই চাওঁ কিনাৰ লৈ যাব দেই দাদা কেনেকুৱা লাগিছে আজি ভাল লাগিছে ভাল লাগিছে হয় বৰ্তমান মায়'ডিয়াত পৰিৱেশ অঁ পুৰা পানী বৰফ পানী বলক অলপ দেখাই দিওঁ জেগাটো ৰাইজক এইফালে চাওক পুৰা পানী হৈ গৈছে এইফালে পুৰা ফালে বৰফ পুৰা ডাঠ বৰফ ঐ যাব ওলাইছ আমাৰ গাড়ীটো যাব এতিয়া যাওঁগে আমাৰ যাব হৈ গ'ল আমি বৰফ চব খালোঁ আৰু উঠা মজাকৈ ভাল লাগিলে দাদা কেনেকুৱা লাগিলে আজি কৈ দিয়ক বহুত ভাল লাগিলে পুৰা বৰফৰ এৰিয়াত যাত্ৰা আৰম্ভ হৈ গ'ল আমাৰ প্ৰথম যাত্ৰা ৰয়িঙলৈ যাত্ৰা কৰি আছোঁ এতিয়া কিমান কিলোমিটাৰ আছে ভালকৈ কৈ দিয়ক 60 কিলোমিটাৰ আছে 60 কিলোমিটাৰ মায়'ডিয়াৰ পৰা ৰয়িঙলৈ 60 কিলোমিটাৰ আছে 2 ঘণ্টা প্ৰায় লাগিব ঘণ্টা বাবাই কি কৰিছে বে খালী বহিয়ে মোবাইলটো লৈ আছে কিন্তু গাইজ এতিয়া বৰ্তমান মায়'ডিয়া খতম হৈ গ'ল মায়'ডিয়া পাৰ হৈ আহিলোঁ এতিয়া আমাৰ মকচদ আছে ৰয়িং এতিয়া ৰয়িং পাবগৈ লাগে আমি গৈ আছোঁ বৰ্তমান এতিয়া বৰফ খতম হৈছেগৈ আৰু চাই থাকক পুৰা ল'ৰাবোৰ ৰখি আছে পুৰা ৰয়িঙত দাদা ঘৰ যাবি ন আপুনি যাব ন গাড়ী পালে ঠিক আছে বঢ়িয়া চবেই যাবি হা ঠিক আছে লগ পাম অঁ ঠিক আছে হেল্ল' গাইজ ফাইনেলি পালোহি ৰয়িঙত মানে ৰয়িঙৰ পৰা ঘৰলৈ গৈ আছোঁ ৰয়িং পাৰ হৈ গ'লোঁ মানে আজি কি হ'ল পুৰা হালত বেয়া মানে আৰু এটা ভিডিঅ' বনাব নোৱাৰিম আৰু পুৰা মানে দূৰ হৈ গ'লোঁ খানা পিনা একো খোৱা নাই এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম গোটেই লগৰবোৰ পতাৰ লগৰবোৰ এই মানে গাড়ীত আহিও মানে চুপাৰ তিতা ঘৰলৈ গৈ আছোঁ ঠিক আছে এতিয়ালৈ বাই 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 দিদি বাই ভালে পুনৰ নতুন এটা ভিডিঅ' লগ পাম বাই